টিকেটবিলাক কেনেকা চিষ্টেমত বিকে তো কেনেকা চিষ্টেমত খেলাটো হয় YT ষ্টুডিঅ'ত যাই কেনে নন ছাবস্ক্ৰাইবাৰে বেছি মানে কি কয় ছাবস্ক্ৰাইবাৰ অলৰাইট চ' এই গাইজ ইটছ গৈ নিউ গাইজ থিং মাই চেনেল ৰিভিউজ ব্লগ আৰু প্ৰথমতেই কাম আজি মই যাই আছোঁ কোকৰাঝাৰ আৰু এতিয়া ফাইনেলি পাই গ'লোঁ আমাৰ বৰপেটা ৰোড আৰু ইয়াতে এনেকৈ হোলী চলি আছে বাট মই যোৱাকালি হোলী খেলিলোঁ আজি আৰু মানে নেখেলিলোঁ আজি এতিয়া কোকৰাঝাৰ যাম আৰু এইখন আমাৰ যোনে মোৰ হাউলীৰ ৰাসৰ ভিডিঅ'টো চোৱা নাই প্লিজ চাই ল'বা আৰু ইয়াতে তাতে হোলী খেলা আছে মন্দিৰটোত আৰু তেতিয়া মানে এই ফ্লাইঅভাৰখনৰ মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল তো এতিয়া মানে ফাইনেলি কমপ্লিট আমি ওপৰেদি অহা নাই তলেদি আহিলোঁ চাব পাৰে আৰু ইয়াৰ ড্ৰোন শ্বটটো মই দেখাই আছোঁ ৰ'ব পিছত লাষ্টত দেখাম চ' বহি এতিয়া আমি বাছত উঠোঁ এতিয়া আমি যাওঁ চিমলাগুৰি বাছত থাকি আমি ডাইৰেক্ট যাই কিনে একদম কোকৰাঝাৰত লগ পাই আছোঁ এইখন হৈছে আমাৰ বৰপেটা ৰোডৰ পাৰ্ক চ' এতিয়া আমি যাই আছোঁ শিমলাগুৰিলৈকে আমি ৰোড আহি পেলাই এতিয়া মানে আমি কি কয় ধুবুৰী গাড়ীত উঠিম ধুবুৰী গাড়ীত উঠি কিনে এতিয়া তাৰ আগতে নাস্তা পানী কৰি আছোঁ নাস্তা পানী কৰি লওঁ বাছ আৰু বহুত দিন পিছত মাস্ক পিন্ধছোঁ কেনেকৈ লাগছে কমেণ্ট এটা কৰি দিব চ' বহি এতিয়া খানাটো খাই লওঁ পৰঠা আনিছোঁ আৰু পিঠা আনিব দিছোঁ তাৰপিছত গাড়ী লগ পাইছোঁ তো গাইজ কোকৰাঝাৰৰ বঙাইগাঁও ফালে আহিলে এটা বস্তু খুবেই মানে ইউনিক লাগে আৰু বহুত বেছি ভাল লাগে সেই বস্তুটো হ'ল যে ৰাস্তাৰ কিনাৰে এনেকৈ মানে ৱাটাৰমেলন বা কিবা কিনি এনেকৈ ফ্ৰুইট বেছি থকাটো দেখি খুবেই বেছি ইণ্টাৰেষ্টিং ৰাস্তাৰ নাজাৰাটো পূৰা চেঞ্জ কৰি দিয়ে আৰু বাকী ভিউবিলাক আপোনালোকে দেখিব পাৰে বৌ তো গাইজ এতিয়া মই ফাইনেলি বহলপুৰ আহি পেলাই আৰু এতিয়া হয়তো যিবিলাক ওপাৰ আছে মোৰ ফালৰ মোৰ ছাবস্ক্ৰাইবাৰ তাহাঁতে হয়তো বহলপুৰ চিনি নাপাব এইটো আছে একদম ধুবুৰী ছাইড হয় তো মই হেৰিৰ পৰা তোমাৰ আমাৰ বৰপেটা ৰোডত মানে ধুবুৰী গাড়ীত উঠিছিলোঁ আৰু ইয়াতে ফাইনেলি মই বহলপুৰত নামিলোঁ এয়া চাব পাৰে বহলপুৰৰ এইটোৱে চক তাৰপিছত এতিয়া মই যাম নাইগাঁৱত আৰু একদম নাজাৰা চাব পাৰে পূৰা একদম মই এক্সপ্লেইন কৰিব পৰা নাই কেনেকৈ এক্সপ্লেইন কৰোঁ ইমান মজা নাজাৰা তাৰপিছত ফাইনেলি এতিয়া বহলপুৰ পাৰোঁ আৰু বহলপুৰৰ পৰা নাইগাঁও যাই আছোঁ আৰু ক'ত কি কৰোঁ ভিডিঅ'টো চাই থাকক শেষলৈকে তো দেখা হ'ব তো লেটছ গো মোৰ লগত আৰু মই যেতিয়া আহিছিলোঁ এনেকৈ আহিছিলোঁ আৰু তোমালোকৰ ইফালে গ'লে ধুবুৰী পাব আৰু ইফালে তোমাৰ কোকৰাঝাৰ ছাইড যাব গাড়ীবিলাক এইবিলাক যিমান আছে চব গাড়ী কোকৰাঝাৰ ছাইডত যাব আৰু মই তাত ইফালে গ'লে মই নাইগাঁৱত নামি দিম চ' বহি লেটছ গো তো গাই যিফালে ফটো উঠে মানে এই নাজাৰা চাই একদম থাকিব পৰা নাই গাই যিহেতু আমাৰ বোলে পাহাৰ চাহাৰ নাই অভিয়াছলি চাব মন যায় চ' এতিয়া আমি ওপৰত যাই কিনে ৰেল লাইনত যাই কিনে ফটো এটা উঠি আহোঁ চ' দেৰি হ'লে হ'ল আৰু মানে নিজৰ মনৰ খুচিৰ কামটো কৰিব লাগে আৰু মানে মা টানেল বে এইটো তো গাই জীৱনত প্ৰথমবাৰ টানেল দেখাবলৈ এইটো তো গাইজ আমি কেমেৰা চেমেৰা আমি আনা নাই এই মোবাইলতে ফটোশ্বুট কৰি ল'লোঁ যি হৈছে আৰু বাছ এতিয়া যাব লাগে কাৰণ বহুত লেট হ'ল আমাৰ অহাৰ পিছত তো এতিয়া আমি যাওঁ নামি কেনে আৰু চানটো মজাকৈ ওলাই আছে ইয়াত বম নাইগাঁও চক পাই গ'লোঁ আৰু এতিয়া আমাক মানে মোবাইল কভাৰ এটা লৈ ল'লোঁ আৰু ফাইনেলি আমাক নিব আহিছে তো এতিয়া যাওঁ লেটছি দেখা পাই থাকোঁ পিছলৈকে ইয়াতে আহি কিনে এটা ইউনিক টাইপৰ বৰা খালোঁ এইটো ফুলৰে বুলি কৈছে মানে ইয়াত কি কয় নিমপাত আছে আৰু এনেকৈ আটা লগাই দিয়ে বাছ মস্ত আৰু আমাৰ ইয়াত ছাৰ নহয় মোৰ কেমেৰামেন চাহ খাই আছে তাৰপিছত ইপিনে ইয়াতে মেলা চলি আছে চাহটো খাই লওঁ তো গাইজ ফাইনেলি আহি পেলোঁ আলহী ঘৰত আৰু আলহী ঘৰটো ইফালে দি আছে তাৰপিছত সন্মুখতে তাহাঁতৰ পূজা হৈ আছে চ' ইয়াতে আহিলোঁ ইয়াতে দেখাম মানে কি ইয়াতে কেনেকুৱা বস্তুবিলাক মানে কেনেকৈ চব বস্তু মানে এক্সপ্ল'ৰ কৰিম মানে আৰু ইয়াতে সেই কসমছে কৈছোঁ মই সেই মানে 2009 চনত যেনেকৈ আমাৰ ফালে যেনেকৈ হোৱা আছিল চ' মোৰ এনেকৈ মানে ইয়াতে মই এটা ডাইৰেক্ট চিধাকৈ এটা কথাই ক'ম যে মই 2010-9 মানত ঘূৰি যাওঁ সেনেকৈ লাগছে পূৰা আমাৰ গাঁৱৰ পৰিৱেশ ইয়াত একদম মানে হাই হুল্লা নাই একদম পূৰা নেচাৰেল একদম গাঁৱৰ পৰিৱেশ পূৰা গাছ গছনি বেছি মানুহতকৈ ইয়াত তো আৰু যিহেতু বাইকখন মই চলাইছিলোঁ সেইকাৰণে মানে ভিডিঅ' চিডিঅ' বনোৱা হোৱা নাছিল আৰু ইয়াত শ্বুট কৰিব শ্বুটটো লোৱা নাছিল চ' এতিয়া দেখাওঁ ইয়াত পূজাত কি আছে লেটছ গো তো গাইজ আমাৰ ফালে যেনেকৈ মানে পূজা হ'লে মানে আমাৰ ধৰি লওক মানে যিকোনো খেলা বস্তু বা কিবাখিনি বস্তুৱে মানে বেছিকৈ সেই হয় মানে আৰু ইয়াতে চাব পাৰে আপোনালোকে পূৰা একদম গোটেই একদম মানে হেৰি খেলাৰ পূৰা মেলা পাতি দিছে ইয়াতে চব বস্তু এনেকৈ তেল পাব চাবোন পাব এনেকৈ টিকেট কিমান কৰে আৰু দাদা এই টিকেটবিলাক কেনেকৈ কৰে কিমান কৰে টিকেটবিলাক
টিকেটবিলাক কেনেকুৱা চিষ্টেমত বিকে এইটো কেনেকুৱা চিষ্টেমত খেলাটো হয় যদি 500 টাকা লাগা যদি ডাবল লাগে কি পাম ডাবল পাবা সাবান পাবা এটা টেকার খেলা নাই ডাইরেক্ট সাবান পাব বস্তু পাব চ' গাইজ যোৱাকালি আমাৰ মানে বহুত বেছি ভাগৰ লাগিছিলে কাৰণ মানে আমি যিহেতু মোৰ বৰপেটা বুলি কৈ আছোঁ কিন্তু আমাৰ ঘৰ হ'ল একদম মানাছৰ ওচৰত মই মানাছ বুলি ক'লেও ভুল নহয় তো তাৰ পৰা কোকৰাঝাৰ পাৰ হৈ একদম ধুবুৰী লাইনত আহাতে মানে মিনিমাম 3 ঘণ্টাৰ সময় আৰু এই 3 ঘণ্টাত মানে যিহেতু আমি দুপৰীয়া আহিলোঁ মানে ৰাতিপুৱা যদি মৰ্ণিং আহিলোঁ ইমান এটা মানে দেহাত বডিত মানে ওচৰ নপৰিল হয় বাট ইমান গধূলি আহিলোঁ তো মানে গধূলি আহিলে যিমানটো মানে বৰিংনেছ এটা আহে না তো সেনেকৈ গা চা বেছি ভাল লগা নাছিলে কিন্তু যোৱাকালি ভিডিঅ'টো ভালকৈ বনোৱা নহ'ল তো আজি ৰাতিপুৱা হ'ল আৰু এতিয়া অলপ আমি ওলাই আহিছোঁ পূৰা জাগা চাব পাৰে একদম মানে কচমচে কৈছোঁ গাইজ ইমান মজা জাগা না মই পূৰা ফিদা হৈ গৈছোঁ জাগাখিনিৰ বহুত ধুনীয়া জাগাখিনি চাব পাৰে এতিয়া মাহীৰ লগত অলপ ওলাই আহিছিলোঁ লাজ কৰে তাই বাকী চ' বহি গাইজ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এতিয়া আমি যাম এতিয়া বোলে হেৰি এই কি বিল আছে এইটো থিৰবিল এতিয়া ইয়াৰ পৰা থিৰবিল একদম ওচৰ হয় চ' তোমালোকে হয়তো থিৰবিল চিনি পোৱা যদি চিনি নোপোৱা তেতিয়াহ'লে গুগলত চাৰ্চ মাৰি চোৱা বা ইউটিউবত চাৰ্চ মাৰি চোৱা চিনি পাবা তো তাত যাম তো নেক্সট ভিডিঅ' তাৰ পৰা আহিব তো এইটো ভিডিঅ' ইয়াতে খতম কৰিলোঁ চি ইউ নেক্সট ভিডিঅ' তাতে কেলে বাই বাই গাইজ এক মিনিট ৰ'ব খা মই প্ৰত্যেকটো ভিডিঅ'ত মানে চি ইউ নেক্সট ভিডিঅ' বুলি কওঁ বাট কেতিয়া মানে বহুতটা ভিডিঅ'ত মই ছাবস্ক্ৰাইব কৰিব নকৈছোঁ প্লিজ ইয়াৰ ছাবস্ক্ৰাইব কৰিবা মই চেক কৰিছিলোঁ মানে YT ষ্টুডিঅ'ত যাই কিনে নন ছাবস্ক্ৰাইবাৰে বেছি মানে কি কয় ছাবস্ক্ৰাইবাৰৰ পৰা বেছি ভিউজ নাহে মানে আনছাবস্ক্ৰাইব মানে যিগিলা মানে আননন ভিউৱে বেছি আহে চ' প্লিজ ডু ছাবস্ক্ৰাইব তো ভাল মজা আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই ভিডিঅ' বনাব মটিভেশ্যন পাম চ' ছাবস্ক্ৰাইব কৰক জলদি আৰু শ্বেয়াৰ মাৰক যদি বেছিকৈ ভাল লাগিছে গাৰ্লফ্ৰেণ্ডক শ্বেয়াৰ কৰক যদি বয়ফ্ৰেণ্ডে ল'ৰা চাই আছে আৰু যদি ছোৱালীয়ে চাই আছে তেতিয়াহ'লে বয়ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিয়া আৰু বছ চ' লাভ ইউ অল বাই বাই